নমস্কাৰ নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক মই ৰাজাস ক্লাছলৈ স্বাগতম জনাইছো। মই ৰাজাস আজি তোমালোকৰ লগত ডিসকাস কৰিব লৈছো দশম শ্ৰেণীৰ বিজ্ঞানৰ পোহৰ পাঠটো। ইতিমধ্যে তোমালোকে বিগত শ্ৰেণীসমূহত পোহৰ পাঠ বিষয়ে কিছু কথা পঢ়িছা, পোহৰৰ বিষয়ে কিছু সাধাৰণ ধাৰণা হৈছে তোমালোকৰ, যেনে পোহৰ কি, পোহৰে কেনেদৰে গতি কৰে, দাপোনৰ কিছু কথা, সমতল দাপোনৰ কথা বা গোলাকাৰ দাপোনৰ কথাই হওক বা সৎ প্ৰতিবিম্ব বা অসৎ প্ৰতিবিম্ব হওক। আজি মই তোমালোকৰ লগত ডিসকাস কৰিম দাপোনৰ কথা। দাপোন কি, দাপোনৰ চৰিত্ৰ, দাপোনৰ ভাগ ইত্যাদি। এতিয়া চোৱা, মই টপিকটো লৈছো দাপোন। এটা দাপোন দুই প্ৰকাৰৰ। কি কি বুলি ক'লে? দাপোন দুই প্ৰকাৰ হৈছে সমতল দাপোন আৰু গোলাকাৰ দাপোন। গোলাকাৰ দাপোন, দাপোন দুখন পায়। এতিয়া সমতল দাপোন কেনেকুৱা? সমতল দাপোন হৈছে আমি সদায় ঘৰত দেখি থকা যিখন দাপোন সেইখনেই সমতল দাপোন। এতিয়া সমতল দাপোনৰ ধৰ্ম বা বৈশিষ্ট্যবোৰ কি? তুমি যদি সমতল দাপোনৰ সন্মুখত ৰৈ দিয়া এটা লক্ষ্য বস্তু হিচাপে তুমি কি দেখিবা? যে সমান আকাৰৰ, তোমাৰ সমান আকাৰৰ এটা প্ৰতিবিম্ব দাপোনখনত গঠন হৈছে। ঠিক আছে? আৰু তোমাৰ পৰা দাপোনখনৰ যিমান দূৰত্ব, দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব সিমান। অৰ্থাৎ আমি দুটা কথা গম পালো যে লক্ষ্য বস্তুৰ সমান প্ৰতিবিম্ব এটা সমতল দাপোনে গঠন কৰে, লগতে লক্ষ্য বস্তুৰ পৰা সমান দূৰত্বত প্ৰতিবিম্ব কি হয় গঠন হয়। দাপোনখনৰ পৰা সমান দূৰত্বত প্ৰতিবিম্ব গঠন হয়। আৰু বৈজ্ঞানিক দৃষ্টিভংগীত চাবলৈ গ'লে সমতল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু থিয় প্ৰতিবিম্ব গঠন কৰে। এইকেইটাই হৈছে সমতল দাপোনৰ ধৰ্ম। আৰু সমতল দাপোনখন দেখিবলৈ গ'লে আমি এনেকুৱাকৈ ধৰি লৈছো এখন সমতল দাপোন। ইয়াৰ পৰা ইমান যদি দূৰত্বত x দূৰত্বত যদি লক্ষ্য বস্তু বা অবজেক্টটো থাকে, ইয়াৰ পৰা একে x দূৰত্বত কি থাকিব? ইয়াৰ ইমেজ বা প্ৰতিবিম্বটো পোৱা যাব। অৰ্থাৎ ইয়াৰ পৰা যিটো দূৰত্ব, ইয়াৰ পৰা এই দূৰত্বৰ মানটো কি হয়? সদায় সমান। আৰু লক্ষ্য বস্তুৰ আকাৰ যদি এইটো লক্ষ্য বস্তুৰ আকাৰ, এইটো প্ৰতিবিম্ব আকাৰ। এইটো কথা তোমালোকে সদায় মনত ৰাখিবা। লক্ষ্য বস্তুৰ আকাৰৰ প্ৰতিবিম্ব সমতল দাপোনে গঠন কৰে। এইটো আমি গম পালো। এতিয়া প্ৰশ্ন আহিল, গোলাকাৰ দাপোনৰ একেধৰণৰ চৰিত্ৰ দেখায়নে? সেই বিষয়ে আমি চাওঁ যে গোলাকাৰ দাপোনৰ বৈশিষ্ট্য কি। ইতিমধ্যে আমি গম পাইছো যে গোলাকাৰ দাপোন দুই প্ৰকাৰৰ। গোলাকাৰ দাপোন বুলি ক'লে আমি গম পাম এখন হৈছে অৱতল দাপোন, অৱতল দাপোন, অৱতল, আৰু এখন হৈছে উত্তল দাপোন। ইংৰাজীত কোৱা হয় কনকেভ, কনকেভ আৰু কনভেক্স। মিৰৰ, ইংৰাজীত কিতাপত মিৰৰ বুলি কোৱা হয়। এতিয়া তোমালোকে ভাবিছা যে ছাৰে কি কৰিলে, দাপোন গোলাকাৰ দাপোন বুলি ক'লে আৰু দুখন দাপোন অংকন কৰিলে, দুটা দাপোনৰ নাম ক'লে, আৰু এতিয়া চোৱা মই দেখো দুখন দাপোন তোমালোকক অংকন কৰিছো। হল, এখন এতিয়া কি হল? উত্তল দাপোন দেখিবলৈ এনেকুৱা, এখন অৱতল দাপোন। অৱতল দাপোনখন অলপ গুহা নিচিনা, সেইকাৰণে কেভ বুলি কোৱা হয়। মনত ৰাখিবলৈ খুব সুন্দৰ, কেভ, কেভ মানে গুহা। পোহৰ আহি কোনো এটা উৎসৰ পৰা পোহৰ আহি এই গুহাৰ টাইপৰ প্ৰতিফলক পৃষ্ঠখনত দাপোন আৱৰিত হ'ব। আৰু এখন এটা বাল্গাৰ দিয়ে, দেখিছানে? ইয়াৰ বাহিৰৰ দিশত কি হ'ব? পোহৰে আৱৰিত হ'ব। এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, এইখনটো ছাৰে গোলাকাৰ দাপোন বুলি ক'লে, কিন্তু গোলকধুনীয়াকৈ কিবা এফালে আঁকি। আচ্ছা, তোমালোকক মই বুজাবৰ কাৰণে সুন্দৰকৈ দেখাইছো যে গোলাকাৰ দাপোন এখনৰ পৰা কেনেকৈ উত্তল দাপোন আৰু অৱতল দাপোন সৃষ্টি হয়। মই পোনপ্ৰথমে অৱতল দাপোনটো লওঁ। তোমালোকে চোৱা যে অৱতল দাপোন কেনেকৈ এটা গোলকৰ অংশ হয়। ঠিক আছে, মই লিখি লৈছো ইয়াত অৱতল দাপোন, যিহেতু আমি অৱতল দাপোনৰ কথা ডিসকাস কৰিম, বা ইংৰাজীত ক'বলৈ গ'লে কনকেভ মিৰৰ। ঠিক আছে, মই এখন অৱতল দাপোন অংকন কৰিলো। অৱতল দাপোন অংকন কৰাৰ লগে লগে ইয়াৰ লগত জড়িত কিছুমান পদ বা টাৰ্মৰ কথাও আমি আলোচনা কৰিম। যিহেতু অৱতল দাপোনখন মই কৈছো এখন গোলাকাৰ দাপোনৰ অংশ, মই কি কৰিলো? এটা গোলক অংকন কৰিলো। আমি জানো যিকোনো গোলকৰ বা কি থাকে? এটা কেন্দ্ৰ থাকে, এইটো হৈছে কেন্দ্ৰটো চি। ঠিক আছে, আৰু এই কেন্দ্ৰৰ কোণে কোণে দাপোনখনৰ মাজ অংশ যিটো বিন্দু থাকে, সেই বিন্দু কোৱা হয় মেৰু। এইটো পি বিন্দু কোৱা হয়, নামাকৰণ কৰা হয় মেৰু। মই চাইডত লিখিছো পি মানে বুজায় মেৰু। আৰু এই যিটো কেন্দ্ৰ কোৱা হয় ভাঁজ কেন্দ্ৰ। দাপোনখনৰ কেন্দ্ৰটোকে কোৱা হয় কি? এই গোলকটোৰ কেন্দ্ৰটোকে দাপোনখনৰ কেন্দ্ৰ বুলি কোৱা হয়, আৰু ইয়াৰ নাম হৈছে ভাঁজ কেন্দ্ৰ বা ৰেডিয়াছ অফ কাৰ্ভেচাৰ। ভাঁজ কেন্দ্ৰ, ভাঁজ কেন্দ্ৰ, ইংৰাজীত কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ। ঠিক আছে, আৰু এতিয়া এই ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত যদি মই এটা তথ্য অংকন কৰো ব্যাসাৰ্ধ হিচাপে, এইডালক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ। যিটো দাপোন যেনেকৈ বৃত্তৰ ব্যাসাৰ্ধ থাকে, ঠিক তেনেকৈ এই বিন্দুৰ পাৰৰ যিটো দূৰত্ব, ইয়াক হৈছে কি? ব্যাসাৰ্ধ। ইয়াক কোৱা হয় মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস, মুখ্য অক্ষ। আৰু যদি মই ব্যাস হিচাপে বহাই দিব পাৰো, এই মুখ্য অক্ষডাল আমি এনেকৈ বহাই দিব পাৰো। ঠিক আছে, এইখিনি কথা আপোনালোকে বুজি পাইছা যে আমি এতিয়া কি পালো? মুখ্য অক্ষ চিনি পালো, এইটো ভাঁজ কেন্দ্ৰ চি চিনি পালো, আৰু বি মেৰু চিনি পালো। এতিয়া এই
মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত দূৰত্বটো মই কি নামাকৰণ কৰিলো ভাঁজ ব্যাসাৰ্ধ এইডোখৰ নামাকৰণ কৰিলো এই ডিষ্টেন্সটো নামাকৰণ কৰিলো ভাঁজ ব্যাসাৰ্ধ ইয়াক r এ বুজাই যে ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ মই rc বুলি লিখিলো ৰেডিয়াছ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যি অংশ ইয়াক কোৱা হয় ফোকাস বা f কি বুলি কোৱা হয় ফোকাস যে ফোকাসৰ পৰা ভাস্কেন্দ্ৰলৈ যিমান দূৰত্ব ফোকাসৰ পৰা মেৰুলৈ কিমান দূৰত্ব অৰ্থাৎ এই ডোখৰ যদি আমি r বুলি কওঁ তেনেহলে ফোকাসৰ পৰা ভাস্কেন্দ্ৰৰ মান হ'ব r/2 আৰু ফোকাসৰ পৰা মেৰুলৈ দূৰত্ব কি হ'ব r/2 ঠিক আছে এইখিনি আমি কি বুজি পালো এতিয়া যে ভাঁজ ব্যাসাৰ্ধৰ কথা আমি বুজি পালো আৰু এটা কথা গম পালো যে ফোকাস দূৰত্ব f বা নাভি ইকুয়াল টু r/2 অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধৰ আধা দূৰত্বকে দাপোন এখনৰ কি বুলি কোৱা হয় ফোকাস বুলি কোৱা হয় একে ধৰণৰ ঘটনা ক'ত ঘটিব উত্তল দাপোনখনৰ ঘটনা ঘটিব এটা তোমালোকে গলি পাৰা যে অৱতল দাপোনখন এটা গোলাকাৰ দাপোনৰ অংশ তাত আমি ভাস্কেন্দ্ৰ চিনি পালো মেৰু চিনি পালো ভাঁজ ব্যাসাৰ্ধ চিনি পালো এই গোটেইকেইটা বিন্দু আমি কি হ'ল চিনি পালো এতিয়া তোমালোকক মই ফোকাস বা নাভিৰ বিষয়ে ক'ব খুজিছো ঠিক আছে অৱতল দাপোনখন অংকন কৰিলো অৱতল দাপোনৰ পিছফালে কি থাকে কিছুমান কলা ৰং লগোৱা থাকে যে প্ৰতিফলক পৃষ্ঠ বনোৱা হয় এইটো মাজৰ বিন্দু ইয়াক মেৰু বুলি কোৱা হয় মেৰুৰ মাজেৰে আমাৰ কি গৈছে মুখ্য অক্ষ গৈছে ঠিক আছে এইটো মই নামাকৰণ কৰিলো ভাস্কেন্দ্ৰ মই এইটো ফোকাসটো দিয়া উপা অসীমৰ পৰা কি হ'ল পোহৰ ৰশ্মি আহি এই দাপোনখন আপত্তি হ'ল এতিয়া তোমালোকে এটা কথা জানা পোহৰ প্ৰতিফলনৰ নিয়ম অনুসৰি কিহৰ নিয়ম অনুসৰি পোহৰ প্ৰতিফলনৰ নিয়ম অনুসৰি কি হ'ব এই দাপোনখনৰ এটা নিৰ্দিষ্ট কমন পইণ্টৰ মাজে কিয় পোহৰ ৰশ্মি প্ৰতিফলন ঘটিব দেখিছা এই বিন্দুটোৰ মাজে কি হৈছে পোহৰ ৰশ্মিবোৰ কি ঘটিছে প্ৰতিফলন ঘটিছে মই দেখিছা চিহ্নবোৰ এই দাপোন হৈছে দাপোন আপতিত হোৱাৰ পিছত সিহঁতৰ কি হৈছে এটা নিৰ্দিষ্ট দিশলৈকে আপতিত হৈছে কিন্তু এটা কমন বিন্দুৰ মাজেৰে এই কমন বিন্দুটো কোৱা হয় ফোকাস যদি মই ৰশ্মি ডাইগ্ৰাম চিত্ৰ হিচাপে বুজাম ফোকাসটো হৈছে এইটো আৰু তোমালোকে যদি ক্যালকুলেশন কৰিছা কি দেখা পাবা যে একেই যে ভাস্কেন্দ্ৰৰ পৰা ফোকাসৰ দূৰত্ব যিমান আৰু ফোকাসৰ পৰা মেৰুৰ দূৰত্ব সিমান আৰু এই ডোখৰ দূৰত্বক কোৱা হয় ফোকাল লেংথ আৰু ইয়াৰ পৰা ইয়াত যদি আমি এখন পৃষ্ঠক এখন কাগজ আনি ৰাখি চিধাকে ৰাখি দিওঁ এখন কোৱা হয় ফোকাল প্লেন বুলি কোৱা হয় বা নাভি পথ বুলি কোৱা হয় ফোকাল প্লেন ঠিক আছে আমি বুজি পালো যে এই ডোখৰ দূৰত্বটো কি হয় ফোকাল লেংথ আৰু দাপোন এখনৰ সকলো দূৰত্ব এই মেৰুৰ পৰাই জোখা যদি মই ইয়াত কিবা এটা বিন্দু ৰাখো লক্ষ্য বস্তুতে ৰাখো এই ডোখৰ পৰা এই ডোখৰ লক্ষ্য বস্তু বুলি কওঁ ঠিক আছে মেৰুৰ পৰাই সকলো দূৰত্ব দাপোন এখনৰ জোখা হয় এতিয়া আহো অৱতল দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় প্ৰতিবিম্ব গঠন কোৰ কথা ক'লো অৱতল দাপোনত লক্ষ্য বস্তুৰ ওপৰত ভিত্তি কৰি এতিয়া কথাটো কি হ'ল কি এই যে অৱতল দাপোনৰ প্ৰতিবিম্ব গঠনৰ কথা আমি আলোচনা কৰিছো কিন্তু তাৰ আগতে আমি কিছুমান নিয়ম জানিব লাগিব যিবিলাক নিয়ম উত্তল দাপোনৰ অৱতল দাপোনৰ ক্ষেত্ৰত একেই হয় আৰু এই নিয়মখিনি জানিলে আমি খুব সহজে ৰশ্মি চিত্ৰসমূহ অংকন কৰিব পাৰো লক্ষ্য বস্তুৰ অৱস্থান ভেদে প্ৰতিবিম্ব ক'ত গঠন হ'ব সাপোজ মই এটা কথা ললো যে প্ৰথম সূত্ৰটো কি মই এখন অৱতল দাপোন অংকন কৰিলো অৱতল দাপোন অংকন কৰা ইয়াৰ মেৰু ফোকাস আৰু এইটো ভাস্কেন্দ্ৰ কি হ'ল এটা পোহৰ ৰশ্মি কোনো অসীমৰ পৰা সমান্তৰালকৈ আহি মুখ্য অক্ষ আহি আপতিত হোৱাৰ পিছত ই ফোকাসৰ মাজে পাৰ হৈ গ'ল এইটো এটা সূত্ৰ যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেৰে পাৰ হৈ যায় মুখ্য অক্ষৰ পৰা সমান্তৰালকৈ আহিছে ইয়াত কোনো ধৰণৰ তোমালোকৰ পোহৰ বেলেগলৈ নাযায় সদায় ফোকাসৰ মাজেৰে যাব খুব ইম্পৰ্টেণ্ট যে এইফালেদি আহিছে আহি ফোকাসৰ মাজেদি কি হৈছে পাৰ হৈ গৈছে ৰুল নম্বৰ 1 এতিয়া ৰুল 2 আকৌ মই আগৰ দৰে কি কৰিলো এখন অৱতল দাপোন অংকন কৰিলো ইয়াত দিবলগীয়া যিখিনি চিহ্ন আছে আমি দিয়াৰ পিছত এতিয়া চোৱা কোনো এটা পোহৰ ৰশ্মি যদি ফোকাসৰ মাজেৰে আহিলে দাপোনৰ আপতিত হয় কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ কি হ'ব প্ৰতিফলন কৰি ফোকাসৰ মাজেৰে আহিছে মুখ্য অক্ষৰ মাজে সমান্তৰালকৈ কি হৈছে পোহৰ ৰশ্মিটো ওলাই গৈছে সদায় মই দেখিব উত্তল দাপোনৰ ক্ষেত্ৰত একে অৱতল দাপোনৰ ক্ষেত্ৰত একে উত্তল দাপোনৰ কি হয় মই তোমালোকৰ লগত আলোচনা কৰিম প্ৰথমতে অৱতল দাপোন আলোচনা কৰাৰ পিছত দেখিছা ৰুল নম্বৰ 2 এটা ৰুল নম্বৰ 3 কি হৈছে এবাৰ কোনো এটা পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি আহি দাপোনত আপতিত হৈছে আৰু আপতিত হোৱাৰ পিছত প্ৰতিফলিত হৈছে একেটা দিশলৈ যিফালে আহিছে সেইফালে ওলাই গুচি গ'লে এটা ভাস্কেন্দ্ৰৰ মাজেৰে ওলাই গুচি গৈছে এটা ৰুল নম্বৰ 3 ভাস্কেন্দ্ৰৰ মাজেৰে গ'লে কি পুনৰ ভাস্কেন্দ্ৰৰ মাজেদিয়ে ঘূৰি আহিব এতিয়া শেষৰ কথা চতুৰ্থ গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াত কি আহিব ইয়াত আমাৰ পোহৰ প্ৰতিফলনৰ সূত্ৰটো পৰিব দাপোনৰ ক্ষেত্ৰত পোহৰ প্ৰতিফলনৰ সূত্ৰটো আমাৰ ইয়াত পৰিব চাবা কেনেকৈ এতিয়া এবাৰ কোনো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি যায় মুখ্য অক্ষৰ সমান্তৰাল নহয় ফোকাসৰ মাজেদি
এইবাৰ সেই দাপোনৰ পোনপ্ৰথমে কোন উৎসৰ পৰা সেই পোহৰশ্মিটো ক'ত আপতিত হ'ল মেৰুত আপতিত হ'ল মেৰুত আপতিত হোৱাৰ পিছত পোহৰ প্ৰতিফলনৰ নিয়ম অনুসৰিয়ে ইয়াৰ কি হৈছে প্ৰতিফলন ঘটিলে এই ৰশ্মিটো আহি ইয়াত আপতিত হৈ এইফালে গুচি গ'ল ইয়াত প্ৰতিফলনৰ সূত্ৰটো ইয়াত কি হৈছে পালন হৈছে ইয়াত হা ইয়াত প্ৰতিফলনৰ যিটো ৰুল সেইটো অবেই হৈছে তো এই কি হৈছে আপতন কোণৰ মান আৰু প্ৰতিফলনৰ কোণৰ মানটো কি হৈছে সমান হৈছে I = R এইকেইটা কথা মনত ৰাখিবা যদি কোনো পোহৰশ্মি সেই মেৰুত পৰেহি মেৰুৰ পৰা আকৌ প্ৰতিফলনৰ আপতন কোণৰ সমান হয় প্ৰতিফলন কোণৰ ৰশ্মিডাল ওলাই গুচি যায় ৰুল নাম্বাৰ 4 এণ্ড ইজ ফাইনেল আৰু এতিয়াহে আমি এই নিয়মখিনি জনাৰ পিছত আমি অৱতল দাপোনৰ কেনেদৰে প্ৰতিবিম্ব গঠন হয় লক্ষ্যবস্তুৰ অৱস্থান ভেদে সেইটো চাম ঠিক আছে মই এবাৰ কি ললো প্ৰথমটো ললো যে এবাৰ লক্ষ্যবস্তু অসীমত অবজেক্ট ইজ ইন ইনফিনিটি মানে তোমালোকে জানাই অসীমত মই কিয় ইংৰাজী লিখিছো তোমালোকে দুই এটা টাৰ্ম ইংলিছত জানিলে খুব সুবিধা হ'ব ইন ফিউচাৰ ঠিক আছে কি হৈ যাব খুব অসীম লক্ষ্যবস্তুটো আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে ঠিক আছে অহাৰ পিছত কি হ'ল মুখ্য অক্ষৰ সমান্তৰাল হৈ এই পোহৰশ্মিটো কোনফালে গুচি গ'ল ফোকাছৰ মাজেৰে পাৰ হৈ গ'ল দেখিছা ঠিক তেনেকৈ কোনো ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ এইফালে আহিছে পুনৰ কি হৈছে ফোকাছৰ মাজেদি পাৰ হৈ গুচি গৈছে ঠিক তেনেকৈ এই পোহৰশ্মিবোৰ ফোকাছৰ মাজেদি পাৰ হৈ গৈছে অৰ্থাৎ এই ফোকাছৰ বিন্দুটোৱে কি হৈছে পোহৰশ্মিটো কটাকটি কৰিছে অৰ্থাৎ যে অৱতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তু অসীমত থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো ফোকাছত গঠন হ'ব একেবাৰে বিন্দুসম প্ৰতিবিম্ব এটা কি হ'ব গঠন কৰিব ঠিক আছে এতিয়া আমি নেক্সট টুলৈ যাম আমি গোটেইখিনি আলোচনা নকৰোঁ আমি 4টা বা 3টা ল'ম তাৰপিছত তোমালোকে ভাবা যেনেকৈ লক্ষ্যবস্তুৰ অৱস্থান ভেদে কেনেকৈ প্ৰতিবিম্ব চিনি পায় এবাৰ মই লিখিছোঁ অবজেক্ট বা লক্ষ্যবস্তু নিয়াৰ C মানে ভাস্কেন্দ্ৰৰ প্ৰায় ওচৰত ঠিক আছে আমি আজি যে ক্ৰাইটেৰিয়াখিনি লিখি লৈছো লক্ষ্যবস্তু সাপোজ এবাৰ এইটো যোৱাবাৰ আমি লক্ষ্যবস্তু দেখাই নাছিলো এবাৰ আমি লক্ষ্যবস্তু লক্ষ্য কৰিছো AB তাৰ নাম এটা AB লক্ষ্যবস্তুৰ সমান্তৰাল কেইটা পোহৰশ্মি দাপোনত আপতিত হয় আৰু প্ৰথম নম্বৰ মতে কি হ'ব প্ৰথম সূত্ৰ অনুসৰি ই কাৰ মাজেৰে পাৰ হৈ যাব ফোকাছৰ মাজেৰে পাৰ হৈ যাব দেখিছা ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে ঠিক তেনেদৰে আৰু এটা পোহৰশ্মি কি হ'ল ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে ৰুল নম্বৰ 3 যেনেকৈ ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে ই পুনৰ ভাস্কেন্দ্ৰৰ মাজেৰে ঘূৰি গুচি আহিছে আৰু ইয়াত কি হৈছে এটা প্ৰতিবিম্ব গঠন হৈছে উল্টা প্ৰতিবিম্ব A ড্ৰেছ B ড্ৰেছ AB প্ৰতিবিম্বৰ এটা উল্টা AB লক্ষ্যবস্তু এটা উল্টা প্ৰতিবিম্ব ভাস্কেন্দ্ৰ আৰু নাভিৰ মাজত A ড্ৰেছ B ড্ৰেছ হয় গঠন হৈছে দেখিছা তোমালোকে চোৱাচোন প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তু আকাৰৰ কি সৰু প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তু আকাৰ কি হৈছে সৰু হৈছে উল্টা আৰু সদায় কৰা থাকে উল্টা যেতিয়া প্ৰতিবিম্ব গঠন হয় এইটো সৎ প্ৰতিবিম্ব গঠন হ'ব আৰু এইটো ৰেঞ্জত সময় কি হৈছে সৎ প্ৰতিবিম্ব গঠন হৈছে তোমালোকে নিজেই চাই ক'ব পাৰিবা ঠিক আছে এবাৰ আমি কি কৰোঁ আৰু এটা কণ্ডিশ্যন লওঁ এবাৰ লওঁ অবজেক্ট এট C C মানে ভাস্কেন্দ্ৰ আমি একদম ভাস্কেন্দ্ৰতে এবাৰ কি কৰিলো লক্ষ্যবস্তু লোৱাৰ কথা চিন্তা কৰিছো যে কি হয়তো চাওঁ এই এটা লক্ষ্যবস্তু যেতিয়া মই ভাস্কেন্দ্ৰ ললো এটা পোহৰশ্মি এই ফোকাছৰ মাজেৰে পাৰ হৈ গৈছিল ঠিক আছে ঠিক তেনেদৰে আৰু এটা পোহৰশ্মি ফোকাছৰ মাজে আহি তোমালোকৰ ৰুল নম্বৰটো কাৰ মাজেৰে পাৰ হৈ যাব ফোকাছৰ মাজেৰে গৈ মুখ্য অক্ষৰ সমান্তৰাল হ'ব আৰু এই ডখৰতে কি হৈছে এটা লক্ষ্যবস্তু গঠন হৈছে AB লক্ষ্যবস্তুৰ এটা সমান আৰু উল্টা প্ৰতিবিম্ব A ড্ৰেছ B ড্ৰেছ ভাস্কেন্দ্ৰত গঠন হৈছে তোমালোকে লক্ষ্য কৰিছা যে এই প্ৰতিবিম্বটো AB লক্ষ্যবস্তু সমান আকাৰৰ এটা উল্টা প্ৰতিবিম্ব A ড্ৰেছ B ড্ৰেছ ক'ত গঠন হৈছে অৱতল দাপোনত গঠন হৈছে অৰ্থাৎ যিমানে আমি লক্ষ্যবস্তুটো দাপোনৰ ওচৰলৈ লৈ গৈ আছো প্ৰতিবিম্বৰ আকাৰটো বৃদ্ধি পাইছে ঠিক আছে আৰু এটা কণ্ডিশ্যন লওঁ অৱতল দাপোনে সদায় সৎ প্ৰতিবিম্ব গঠন কৰে মাত্ৰ এটা ক্ষেত্ৰতে গঠন নকৰে যেতিয়া ক'ত ৰখা হয় সেইটো তোমালোকক মই হোমৱৰ্ক হিচাপে দিম তোমালোকে মোক ক'ব লাগিব এবাৰ অবজেক্ট ইন বিটুইন আমি আৰু এইটো দেখাই অকমান পাতি আমি আজিৰ ক্লাছটো আমাৰ কৰিম CNF এতিয়া এইটো P F এইটো C আৰু F ৰ মাজত মই লক্ষ্যবস্তু ৰাখিছো সম্পূৰ্ণ সমান মানে এইটো AB লক্ষ্যবস্তু পোহৰশ্মি আহি ক'ত পৰিছে ফোকাছৰ মাজেৰে গৈছে আৰু এটা লাষ্ট পোহৰশ্মি আহি আৰু এবাৰ দেখিছা ভাস B ড্ৰেছ A ড্ৰেছ
এতিয়া এই লক্ষ্য বস্তুৰ আমি ভাস্কেন্দ্ৰৰ ফকাছৰ মাজত ৰখাৰ লগে লগে এবাৰ প্ৰতিবিম্বটো ক'ত গঠন হৈছে ভাস্কেন্দ্ৰ বাহিৰত এ ডেছ বি ডেছ লক্ষ্য বস্তুৰ আকাৰটোকে ডাঙৰ দেখিছা আগতে ভাস্কেন্দ্ৰৰ থলে সমান আছিলে এবাৰ যাহাই অলপ ওচৰলৈ লৈ গ'ল দাপোনখনৰ প্ৰতিবিম্বটো ডাঙৰ হ'বলৈ ধৰিলে অৰ্থাৎ যিমানে ওচৰলৈ যাব প্ৰতিবিম্বটো সিমানে ডাঙৰ হৈ আহি থাকিব আৰু মই তোমাক হোমৱৰ্ক হিচাপে এটা কুৱেশ্যন দিলো অৱতল দাপোনে কেতিয়া অসৎ প্ৰতিবিম্ব গঠন কৰে তোমালোকে মই তোমালোক এইটো কুৱেশ্যন দিছো তোমালোকে মোক আনসাৰটো দিবা মই ইয়াৰ তলতে মোৰ নাম্বাৰ হোৱাটছআপ নম্বৰ দিম ডেছক্ৰিপশ্যন বক্সত তোমালোকে মোক আনসাৰটো কৰিবা ইয়াৰ প্যাৰেলালি আমাৰ যি লাইভ ইণ্টাৰেকশ্যন ক্লাছেছ হ'ব নেক্সট মানডেৰ পৰা তাত তোমালোকক মই এই কুৱেশ্যনটো সুধিম আৰু এটা কথা তোমালোকে আনসাৰ দিব লাগিব যে সমতল দাপোনৰ ফকাছ কিমান ফকাছ দৈৰ্ঘ্য কিমান ফকাছ দৈৰ্ঘ্য গম পাইছা ইতিমধ্যে তোমালোকে যে মেৰু আৰু ফকাছৰ মাজত যি দূৰত্ব তাক ফকাছ দৈৰ্ঘ্য বুলি কয় মই এটা কুইক ৰিকেপ এটা কৰো আজি আমি কি শিকিলো সমতল দাপোনৰ কথা শিকিলো লগতে গোলাকাৰ দাপোনৰ প্ৰকাৰ শিকিলো আৰু উত্তল দাপোনৰ প্ৰতিবিম্ব গঠনৰ যি চাৰিটা সূত্ৰ আমি সেইকেইটা শিকিলো তাৰ লগতে কেনেকৈ উত্তল দাপোনৰ লক্ষ্য বস্তু গঠন হয় সেইটো শিকিলো আৰু লক্ষ্য বস্তু প্যাৰেলালি কেনেদৰে আমাৰ প্ৰতিবিম্ব আকাৰ সলনি হৈ থাকে সেইটো আমি শিকিলো আশা ৰাখিছোঁ তোমালোকে ক্লাছটো কৰি ভাল পাবা তাকে কৈ মই আজি ক্লাছটো সামৰণি মাৰিছোঁ ধন্যবাদ